হাই ফ্ৰেণ্ডসকল, আজি মই নতুনকৈ এটা ব্লগ ভিডিঅ' বনাবলৈ লৈছোঁ আৰু মোৰ নতুন ইউটিউব চেনেলটো আজি মই প্ৰথমবাৰৰ কাৰণে ব্লগ ভিডিঅ' এটা আপলোড কৰিম। আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব আৰু মই আজি নতুন এঠাইত যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, পিছত গম পাব। মই কণ্টেক্ট পিছত যাম বাৰু, আপোনালোকক দেখাই আছোঁ। এতিয়া মই জোতা পিন্ধিছোঁ, জোতা পিন্ধা হৈ গ'ল। এতিয়া চশমা এযোৰ ল'ব লাগিব, নতুনকৈ যামতো, চশমা এযোৰ লৈ আছোঁ। চশমা পিন্ধি ল'লোঁ আৰু ভিডিঅ'টো চাই থাকক, আপোনালোকে গম পাব ক'লৈকে যাই আছোঁ। আৰু মোৰ এজন দোষ আছে, তেওঁৰ লগত যাম বাৰু, তেওঁ যাব মোৰ লগত। আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো শেষলৈ চাই থাকক। নকল আৰু কিছু 5 মিনিটমান টাইম যোৱাৰ পাছতে আমি বগামাটি পাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। হাই ফ্ৰেণ্ডসকল, আমি আহি বগামাটিত উপস্থিত হ'লোহি। এই দেখিছে বগামাটি এইবাৰ বহুত মানুহ হৈছে, ইয়াত পিকনিক খোৱাৰ মানুহ বহুত হৈছে। এই আমাৰ দোষ আৰু একেলগে আহিছোঁ আমি দুজনে। এই দোষ চেলফিত ব্যস্ত বৰ্তমান। দেখিছে ইয়াত কোনো জিঅ'ৰ নেটৱৰ্ক নাই, ভিডিঅ' বনাব পৰা নাই, উপায় নাই। কিন্তু আৰু মানে কি আৰু কিবা এটা কৰিব লাগিব। এই দেখিছে ইপিনে নাও আছে, নাৱত গৈ আছে। এইপিনে ৰপচো আছে, ৰপচত মানুহবিলাক গৈ আছে, ইপাৰে নদী পাৰ হৈছে। দেখিছে আৰু কণ্টেক্ট পিছত আপোনালোকক দেখাম বাৰু। এতিয়া এৰিছোঁ। Hi dosto, I go to Bogamati picnic place. কেনে লাগিছে ফ্ৰেণ্ডসকল? পিকনিক প্লেচ বগামাটি। ইয়াত বহুত মানুহ, পিকনিক খোৱা মানুহ। ইয়াত দেখিছে নে, এইপিনে পাহাৰ আছে, এইটো নদী হয়, এইটো দোস্ত, আমাৰ দোস্ত, ইয়াত দোস্ত হয়। এইবিলাক চেলফি প্ৰতিযোগিতা। ইফালে নাও আছে, নাও, ৰপো আছে, ইফালে ৰপো। এইপিনে গৈছেনে নাই? এই ৰপো চাওক, এইপিনে ৰপত মানুহ গৈ আছে, ৰপত মানুহ গৈ আছে। মই এতিয়া যাম তাত, মই পাৰ হ'ম সিপিনে যাই। আপোনালোকক দেখাই আছোঁ অলপ দেৰিকৈ, ঠিক আছে? আৰু কিছু অংশ দেখাম আপোনালোকক কণ্টেক্ট পিছত। আপোনালোকে চাই থাকিব। কণ্টেক্ট বিৰতি দিছোঁ, অ'কে।
দেখাই নকল অৱশেষত আহি ঘৰ পালোহি আৰু এতিয়া টাইম হৈ গ'ল আপোনাৰ এইয়া 5 বাজি এতিয়া আহি পালোঁ বাৰু ফাইনেলি বগামাটিৰ পৰা আহি পালোঁ এতিয়া ঘৰ পালোহি এইয়া ঘৰ পালোঁ কেনেকুৱা পালে আপোনালোকে জনাব আৰু লগতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ বাই বাই জয় অসম